নমস্কাৰ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ এই ভিডিঅ'টিলৈ। বহুত দিন ধৰি এই ইউটিউব চেনেলটিত ভিডিঅ' দিব পৰা নাই, কিছু ব্যস্ততাৰ বাবে এই চেনেলটিত ভিডিঅ' দিব পৰা নাই। আজি ভাবিলোঁ এটা ভিডিঅ' আপলোড দিওঁ। আমি গৈছিলোঁ শিৱসাগৰলৈ কিছুমান বজাৰ কৰিবৰ কাৰণে। তাৰে মাজতে শিৱসাগৰ বৰপুখুৰী পাৰত কিছু সময় ৰৈছিলোঁ আৰু সেই ৰোৱা সময়ত এটা ভিডিঅ' কৰিছিলোঁ। ভাবিলোঁ আপোনালোককো দেখুৱাওঁ। বিশেষ একো নাই এই ভিডিঅ'টোত, আপোনালোকে চাব পাৰিব শিৱসাগৰ বৰপুখুৰী পাৰৰ কিছুমান ধুনীয়া দৃশ্য আপোনালোকে চাই বহুতেই বেছি ভাল পাব। এই আপোনালোকে দেখিছে শিৱসাগৰ বৰপুখুৰী পাৰ কি এটা সুন্দৰ পৰিৱেশ, চাৰিওফালে এটা সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে। শিৱসাগৰ বৰপুখুৰী পাৰত খুব এটা ধুনীয়া দৃশ্য আছে। আপোনালোকে দেখিছে শিৱদৌল, দেৱীদৌল, এইসকল দৌল আপোনালোকে দেখিছে। ধুনীয়াকৈ গছবিলাক কাটি দিছে, মুকলি লাগিছে এই শিৱসাগৰ বৰপুখুৰী পাৰত। খুব এটা ধুনীয়া পৰিৱেশ আপোনালোকে চাব পাৰিব। এয়া আপোনালোকে দেখিছে শিৱসাগৰ পুখুৰীত ৰাজহাঁহ চৰি আছে। এই ৰাজহাঁহসমূহ শিৱসাগৰ পুখুৰীতে থাকে, বৰ ধুনীয়াকৈ চৰি আছে। আপোনালোকে দেখিছে ভিডিঅ' চালে কেনেকুৱা চালে ভিডিঅ'